মায়ে লাড়ু বনাইছিল আৰু মই যে কালি বনাইছিলোঁ পিঠা। ফটো উঠোৱা নাই, ভিডিঅ'। ইউটিউবত আহি যাবা, মিছ শতাব্দী, মিছ পাপৰি। হাই দিছা নেকি? Good morning everyone. কি খবৰ আপোনালোকৰ? ওয়েলকাম এণ্ড ওয়েলকাম বেক টু মাই চেনেল। আজি ঘৰত মোৰ সেকেন্ড ডে। ইয়াতে আজি আমাৰ মানে নাৰায়ণ পূজা আছে। উঠিয়ে মায়ে গোটেই কামবিলাক দেখিছোঁ যে মাৰ আধা কাম হৈয়ে গৈছে, মানে ঘৰ সাৰা মোচা এইবিলাক কাম হৈয়ে গৈছে। মই পাকঘৰৰ পিনে আছোঁ। মায়ে কৈছে কি তই পাকঘৰত থাক, পাকঘৰত থাকি কিনে যোন আলহী আহি থাকে, মানে গাঁৱত কি হয় আপোনাৰ ৰাতিপুৱাৰ পৰাই কিবা এটা পূজা থাকিলে ৰাতিপুৱাৰ পৰাই মানুহবোৰ অহা যোৱা কৰিয়ে থাকে। তো সেইটো কাৰণে এতিয়াও আহিছে আলহী, মই তাকে চাহ বনাব আহিছোঁ। আৰু দেউতাও গৈছে কামত, আৰু এইপিনে আৰু এজন দাদা আছে ইয়াতে আমাৰ কাম কৰি আছে, তেওঁৰ কাৰণেও চাহ তাহ বনাম, দেখাই আছোঁ আপোনালোকক। আৰু প্লিজ মোৰ এই ঘূলিয়াটো ইগন'ৰ কৰিব। এতিয়ালৈকে মই গায়ে ধোৱা নাই, মানে ৰাতিপুৱাৰ পৰা আলহী আহি আছে। এইটো মানে 4 নম্বৰ বাৰ মানে এইবাৰ চাহ বহাইছোঁ। গতিকে মানে মই গা ধোৱাৰ সময় পোৱা নাই। মায়ে কৈছে অকণমান দেৰিকৈ তই ধুই ল'বি। মায়ে ধুই লৈছে, মায়ে এইবিলাক মন্দিৰৰ কাম চামবিলাক কৰি আছে আৰু। তো মই জাষ্ট এইপিনে লাগি আছোঁ কামত। এইফালে চাহ বহাইছোঁ, এইফালে এয়া লাড়ু পিঠা। মায়ে লাড়ু বনাইছিল আৰু মই যে কালি বনাইছিলোঁ পিঠা, সেয়াৰে এতিয়া চাহ দিম। ওচৰৰে বৰমা আৰু দাদা এজন আহিছে আৰু বা এজনীও আহিছে, সিহঁতৰ কাৰণে বনাই আছোঁ এতিয়া চাহ। ঘৰৰে গাখীৰ। চাহ বনাই দেখিছেনে এইটো কি হৈ গৈছে? বাৰে বাৰে মই ধুই থকা নাই, মানে যিহেতু বনাই থাকিব লাগে, ইমানবাৰ ধুই থাকি কি হ'ব তাৰ মানে। পূৰা একদম ৰং উঠি গৈছে এতিয়া, ৰাতিপুৱাৰ পৰা এনেকুৱা হৈছে। এইবাৰ আকৌ বনাইছোঁ লুচি চাহ দেউতা আৰু দাদাজনৰ কাৰণে। ৰ'ব দেচোন, এইটো তোৰ মই লুচি লৈ আহি আছোঁ। হেৰি কাৰণে এইটো তোৰ চাহটো ডিজাইনটা মই লৈ আহিছোঁ। আৰু এয়া দাদাজনৰ ফুলা লুচি। ইফালে দাদা আৰু দেউতাই ধুনীয়াকৈ লুচি খাবলৈ লৈছে। মায়ে মন্দিৰ মচা কামত ব্যস্ত হৈ আছে, যিহেতু আমাৰ এটা গোপালো আছে ঘৰত, তেওঁৰ কাৰণে অকণমান ৰাতিপুৱাতে ভোগৰ ব্যৱস্থা কৰিছিলে, তাকে মায়ে ব্যস্ত হৈ আছিলে সেইটো কামত। এতিয়া ময়ো খাই ল'ম কিবা কিবি। ফটো উঠোৱা নাই, ভিডিঅ'। ইউটিউবত আহি যাবা, মনিকা বৌ, ইউটিউবত আহি যাবা। দুইফাল্লা কৰিয়ে দে। আৰু ধুবা লাগব না কিবা, সৰু বঢ়িয়াকৈ ধোৱাই গৈছে কিজানি। আৰু একবাৰ। এইফালে বাবু আহি পালে গুৱাহাটীৰ পৰা, আৰু মোৰ মানুহজনো আহিব, অকণমান দেৰি হ'ব তেওঁৰ আহোঁতে। দুটা একেলগে অহা কথা আছিলে, কিন্তু তেওঁ কামৰ কাৰণে অকণমান দেৰিকৈ আহিব বুলি ক'লে, আৰু তেওঁ আহোঁতে মাহীক লৈ আহিব। গাঁৱত এইবিলাক বস্তুৱে বহুত বেছি ভাল লাগে, মানে প্ৰত্যেকক সহায় কৰে। কাৰোবাৰ এঘৰত কিবা কাজ কৰ্ম থাকিলে ইঘৰৰ মানুহে গৈ সহায় কৰে, যিটো বস্তু গুৱাহাটীত বহুত বেছিকৈ মিছ কৰোঁ মই। আৰু সেয়েহে মানে যিকোনো উৎসৱ হওক পাৰ্বণ হওক, চিধাই মই ঘৰলৈ বুলি ঢাপলি মেলোঁ। চাওকচোন পাৰকেইটাই এয়া মগু যে মায়ে ৰ'দত মেলি দি থৈ দিছে, তাকে খাবলৈ চেষ্টা কৰি আছে। মই যেতিয়া ফুৰ মাৰি দিম পাৰতে উৰি গুচি যাব। এইফালে মায়ে ভোগৰ কাৰণে গুড় পগাই আছে। কিছুমান জেগাত ভোগটো খোল বুলিও কয়, আমি পিছে ভোগ বুলিয়ে কওঁ। আৰু বৌহঁতে মিলি কিনে লগ লাগি তৰকাৰী কাটিলে, যিহেতু ৰাতি যিখিনি মানুহ আহিব, ৰাতি মানে নাম ৰাখিছে দেউতাই, ঘোষা নাম হ'ব এফাকি। তো ঘোষা নামৰ যিখিনি মানুহ আহিব সকলোকে ভাত খুৱাব, আৰু বৌহঁতে মিলি কিনে এয়া তৰকাৰীবোৰ কাটিলে, আৰু দুগৰাকী বৌয়ে কাটি আছে তামোল পাণ। গাঁৱত মানে সকলোৱে লগ লাগি কিনে এইবিলাক কাম কৰে, গতিকে বহুত বেছি কাম থাকিলেও ইজি হৈ যায় কামখিনি, কামটো কাম যেন নালাগে।
এফালে ময়ো চাটনি বটি আছোঁ। যোৱাকালি যে ৰেডি কৰি থৈ দিছিলোঁ সেইখিনি আজি পিচি দিলোঁ। এফালে আমাৰ পুৰোহিতটো আহি গ'ল। পুৰোহিত মানে এয়া মেইন পুৰোহিত আৰু এইগৰাকী হৈছে আমাৰ মানে যোগালী, পুৰোহিতৰ লগত যোগালী। তেওঁ সহায় কৰি দি আছে মেইন পুৰোহিতগৰাকীক। আৰু এইটো যে দেখিছে এইটোক আপোনালোকে কি কয় কমেণ্ট কৰি জনাবচোন। এয়া মানুহজন আহি পাইছিলে, মানুহজনৰ লগতে মাহীও আহি গ'ল। এয়া মোৰ মাহী, হাজোৰ পৰা মাহীক উঠাই লৈ আহিছে আৰু তাইও আহি পালে। আৰু এয়া বৌহঁতে আকৌ এইবাৰ ফল কাটাত লাগিছে, মানে ফল কাটি কিনে একেলগে পলিথিনত পেক কৰি থৈ দিব। যিখিনি নামত মানুহ আহিব সকলোকে যিহেতু প্ৰসাদ দিয়া হ'ব, পলিথিনত পেক কৰি থৈ দিব যাতে বিলাওঁতে মানে বহুত বেছি প্ৰব্লেম নহয়। আৰু এয়া খোলটো বনাব ধৰিছে, মানে ভোগটো বনাব ধৰিছে। পুৰোহিতে বনায় আমাৰ পিনে ভোগটো। এয়া সানি আছে, ভোগ যে ইমান টেষ্টি লাগে, দিনলৈ খাই থাকিব পাৰি এই ভোগটো। আৰু এইফালে আনজন যিজন যোগালী আছিলে তেওঁ ধুনীয়াকৈ মন্দিৰৰ ভিতৰত সোমাই লৈছে আৰু বাকী মন্দিৰৰ যিখিনি কাম আছে তোমাকো উঠাই দিছোঁ দা। ধুনীয়া হৈছে তো কংকনৰ মাক আৰু আমাৰ মাহী। আমাৰ মাহী সর্বাঙ্গস্ত কাতিকা যস্মৈ নিরিক্ষ সবাজ্য ভদ্রং সুসি ওম শান্তি ওম শান্তি ওম শান্তি ওম আপু ইষ্টবর স্নানোজ্জ ধাতনা মহৈরণাং সক্ষসে জীবশিব তোমার সদস্য যত্র গতরি মমতরা তস্মাতাঙ্গমাম যস্য খরয় জিম্বতা আপজন ওম শান্তি ওম শান্তি ওম শান্তি তোরা মমুলি মুক্তি মে আরো বন্নমুলি আরো বন্নমুলি এয়া পুৰোহিতে পূজাত বহিলে, হ'ল অকণমান টাইম বহিবৰ কাৰণে। আৰু বাবুৱে এয়া বৰণ কৰি আছে। আগতে দেউতাই কৰিছিলে বাবু সৰু থাকোঁতে, এতিয়া বাবুৱে কৰে যিহেতু বাবু ডাঙৰ হ'ল। ডাঙৰ হোৱাৰ পৰা সিয়ে বৰণ কৰি আহিছে। দেউতাৰ যিহেতু মানে অকণমান চুগাৰ আছে, তো সেইটো কাৰণে দেউতা ব্ৰততে থাকে। মানে আমি ব্ৰতত থাকিব মানা কৰোঁ, তথাপিও তেওঁ ব্ৰতত থাকে জোৰ জবৰদস্তি। তথাপিও তেওঁ মানে বৰণটো নকৰে আৰু এইফালে এয়া খানা তৈয়াৰী হৈ আছিলে। পুৰোহিতে বনাই আছিলে খানা, দুই পিনে দালি বহাই দিছে। আৰু যিহেতু ভেজেই হ'ব, মানে এইফালে দালি বহাইছে মাটিমাহৰ দাইল, সেইফালে বহাইছে মচুৰ দাইল। আৰু চাবচোন এয়া মোৰ মাহীয়ে মানে ভিডিঅ'টো কৰিলেই বাৰে বাৰে আহি কিনে আগত উঠে। মানে ইমান ভিডিঅ'ত উঠি ভাল পায়, ভিডিঅ' হওক ফটো হওক য'তেই মানে হয় তাতেই ফটো উঠিব আহে তাই। আৰু আমাৰ পূজা সম্পন্ন হৈ গ'ল। এতিয়া আমি সকলোৱে মিলি সেৱা কৰিম। তাৰপিছতে আমি যেতিয়া মানে সেৱা চেৱা কৰি উঠাৰ পিছতে নামৰ পৰ্ব চলিব। মানে আমাৰ এইফালে এইটো এটা নিয়মে হয়, আগতে মানে পূজাটো সম্পন্ন কৰি লয়, তাৰপিছত ধুনীয়াকৈ নামৰ পৰ্ব চলে। আৰু নামৰ পাঠকো মোৰ দেউতাই হয়, দেউতাই নিজে নাম দিব। এয়া আমাৰ ধুনীয়াকৈ হৈ গ'ল পূজা ভাগ, নাৰায়ণ পূজা ভাগ। পূজা হৈ গ'ল। এতিয়া আমি গোটেইকেইটা বহি কিনে চোতালত অকণমান লেকচাৰ দিম। মা, দেউতা, মই, ভাইটি, মানুহজন, এয়া দাদা, সৰু মা, মাইনা, মাহী গোটেইকেইটা মিলি কিনে একদম আড্ডা দিম। আৰু মাইনাই মাহীক একদম জ্বলাই কলাই মাৰিছে। তাই যিমানেই ভিডিঅ'ত আহিব যায়, এতিয়া এইৰ উৎপাত বেছি হৈছে, মানে পূৰা একদম ওচৰলৈ লৈ যায় কেমেৰাটো আৰু তাইক তাৰমানে ডিষ্টাৰ্ব কৰি থাকে। এইবাৰ মাহী মানে ইৰিটেট হৈ গৈছে তাইৰ ভিডিঅ' কৰা দেখি দেখি কিনে। অসমীয়া সংস্কৃতিৰ এক এৰাব নোৱাৰা সম্পদৰ ভিতৰত অন্যতম সম্পদ হৈছে এয়া ঘোষা নাম। বহুতো জাগাত এতিয়া বিলুপ্তিৰ পথত, আমাৰ জাগাত বৰ্তমানো চলি আছে যেনিবা। সকলোৱে এই সম্পদবোৰ যাতে বজাই ৰাখে তাৰে কামনা কৰিলোঁ। মিছ শতাব্দী, মিছ পাপৰি হাই দিছা নেকি? একদম মিছা কথা, একদম মিছা কথা। চাহৰ যোগাৰ। এয়া মাইনা আৰু পাপৰি, মানে মাইনা মানে আমাৰ শতাব্দীকে আমি মাইনা বুলি মাতোঁ।
ইহঁত দুজনী মিলি কিনে ধুনীয়াকৈ প্লেটবোৰ কৰিলে, যিবিলাকক চাহ খোৱা হ'ব তেওঁলোকৰ কাৰণে প্লেট ৰেডি কৰিলে। আৰু এয়া মই চাহ বনাই আছোঁ ভিতৰত, ৰঙা চাহ বহাইছোঁ। আৰু আজি গোটেইখিনি ভিডিঅ' যিবিলাক ভিডিঅ' মানে বনোৱা হৈছে গোটেইখিনি শ্বুট কৰি দিছে আমাৰ মাইনাই। আৰু যদি তাইক মই এই চেগতে ধন্যবাদ নিদিওঁ তাই মোক খাই পেলাব। একদম নেক্সট টাইম হয়তো আৰু শ্বুট নকৰিবই। বহুত ধুনীয়াকৈ ভিডিঅ' কৰিছে, মানে ময়ে হয়তো ইমানখিনি কৰিব নোৱাৰিলোঁ হয়। ধুনীয়াকৈ তাই পূজাৰ যিবিলাক কাম আছিলে সকলোবিলাক ৰেকৰ্ড কৰিছে। আৰু এইফালে যিবিলাক মানে ভাত বনোৱাৰ পৰা আৰম্ভ কৰি এই গোটেইবিলাক সকলোবিলাক তাইয়ে শ্বুট কৰি দিছে। থেংক ইউ মাইনা, তই আগলৈও মোক এনেকৈ মানে শ্বুট কৰি দি যাবি দেই মই ঘৰত গ'লে। আৰু এয়া ৰাইজ বহিছে খাবৰ কাৰণে। ফাৰ্ষ্ট বেটছত এটা বহিছে, কেইজনমান বহিছে আৰু নেক্সট এটা বেটছত বহিব। থাৰ্ড বেটছ এয়া আমি এতিয়া বহিছোঁ। আজি পূজাভাগ বহুত ধুনীয়াকৈ মানে ভক্তিৰে শ্ৰদ্ধাৰে লগতে হাঁহি ধেমালিৰ মাজেৰে পাৰ হ'ল। এতিয়া আমি খাবলৈ বহিছোঁ। ভগৱানে যেন অহা বছৰো এনেকৈ ধুনীয়াকৈ পাতিব পৰা কৰক, আমাক শক্তি দিয়ক, লগতে সকলোৰে ভাল হওক, তাৰে মাজতে আমাৰো ভাল হওক। আজিলৈ আহিছোঁ, পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাই আছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এটা ছাবস্ক্ৰিপশ্যনে মোক বহুত হেল্প কৰে, এটা লাইকে মোক বহুত উৎসাহ যোগায়। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। আজিলৈ আহিছোঁ, ধন্যবাদ। বাল্টিঙে এটি লৈছে দালি ব্লগত যাব নহয়, ব্লগত সেইটো কাৰণে